আপোনালোকে কান্দি নুঠিব মোৰ কথাবোৰ শুনি। মোৰ প্ৰতিবেদনবোৰ দি আপোনালোকক মই কন্দুৱাব বিচৰা নাই। আপোনালোকে কেতিয়াবা ভাবেনে আমি বহিৰাজ্যত থকা ল'ৰাবোৰে কেনেকৈ থাকোঁ? টকাৰ বাবে আমি নিজৰ ৰাজ্য লগতে ঘৰৰ সকলোকে এৰি আমি বহিৰাজ্যলৈ আহোঁ। নিজৰ গাঁওখনলৈ যাবলৈ আমাৰো বহুত মন যায় অ'। কিন্তু আমাৰ পৰিস্থিতিয়ে আমাক বহিৰাজ্যতেই আপোন কৰি ৰাখে। গাঁৱৰ পৰা সেই পিঠিত বেগটো লৈ ওলাই অহা ল'ৰাকেইজন, যিকেইজন ল'ৰাক ঘৰৰ পৰিস্থিতিয়ে সকলো শেষ কৰি দিলে, সেই ল'ৰাকেইজন আপোনাৰ আপোন হ'ব নোৱাৰিব পাৰে। জানি থ'ব, সেই ল'ৰাকেইজনে আপোনাতকৈও ভালকৈ টকাৰ মূল্য কি বুজি পায়। যিকেইজন ল'ৰাই টকাৰ অভাৱত পিঠিত বেগ ল'ব লগা হয়, সেইকেইজন ল'ৰাই হৈছে জীৱনৰ আচল যোদ্ধা। হয়তো আপুনি মই সন্মান দিব নোৱাৰিব পাৰোঁ সেই ল'ৰাকেইজনক, কিন্তু আপুনি জানেনে সেই ল'ৰাকেইজনেই ঘৰৰ সন্মান কঢ়িয়াই আনিব পাৰে। সকলো আপোন মানুহকেই এৰি সেই ল'ৰাকেইজন গৈ বহিৰাজ্যত থাকে। যিকেইজন ল'ৰাই মাকৰ হাতেৰে বাঢ়ি দিয়া ভাত খাইছিল, সেইকেইজন ল'ৰাই নিজৰ হাতেৰেই ভাত বনাই খাব লগা হয়। যিকেইজন ল'ৰাই কেতিয়াও কাপোৰ ধুইয়ে পোৱা নাছিল, সেইকেইজন ল'ৰাইও বহিৰাজ্যত কাপোৰ ধুব লগা হয়। ঘৰত থাকোঁতে 9 বজালৈ শুই থকা ল'ৰাকেইজন বহিৰাজ্যত 6 বজাত উঠিয়েই কামত যাব লগা হয়। দিনৰ দিনটো সেই ল'ৰাকেইজনৰ কামৰ মাজতেই পাৰ হয়। আকৌ নিশা আহি সেই ল'ৰাকেইজনে নিজৰ হাতেৰে বনোৱা ভাত খাই শুই যায়। আপোনালোকৰ দৰে সেই ল'ৰাকেইজনে জীৱনটো উপভোগ কৰিব পৰা নাই। আপোনালোকৰ দৰে সেই ল'ৰাকেইজনে খোলা মনেৰে হাঁহিব পৰা নাই। ঘৰৰ পৰিস্থিতিয়ে সেই ল'ৰাকেইজনক শিকালে আচলতে টকাৰ মূল্য কি। ঘৰৰ সকলোকে সুখত ৰখা সেই ল'ৰাকেইজনে নিজৰ জীৱনটো কেতিয়াও সুখী কৰিব পৰা নাই। মাহেকৰ শেষত যিদৰে দৰমহা আহে, সেইদৰেই ঘৰৰ পৰা কল আহে। আপুনি বিশ্বাস নকৰিব পাৰে, সেই ল'ৰাকেইজনে হয়তো এসাঁজ নোখোৱাকৈ থাকিব পাৰে, কিন্তু ঘৰখনক কেতিয়াও দুখত ৰাখিব নোৱাৰে। আকৌ নিশা হ'লে নিজৰ মাক দেউতাকলৈ বহুত মনত পৰে। অ' মা, বহুত মনত পৰিছে অ' তোমালৈ। 2 বছৰেই হ'ল মা, তোৰ মুখখনেই মই দেখা নাই। নিশা হ'লেই সেই ল'ৰাকেইজনেও ঘৰলৈ মনত পেলাই বহুত কান্দে। বহিৰাজ্যত থকা ল'ৰাকেইজনলৈ মোৰ ফালৰ পৰা আন্তৰিক মৰম শুভেচ্ছা যাচিছোঁ। আপোনালোকেও যাচিবনে?